কেরা কেরা मौज कर दी वाह बेटे वाह। अरे वाह शेर हुआ तुम तो। अरे तुम तो बड़े हैवी ड्राइवर है भाई। वेलकम टू माय यूट्यूब चैनल एंड गाइज फाइनली आज आई पालो বিলাসীপাৰাত বিলাসীপাৰাত আমাৰ যি হ'ব লগা আছে ইজতেমাখন ফেব্ৰুৱাৰী মাহত তাতে আহি পালোঁ আৰু ইয়াৰ বৰ্তমান মই ট্ৰেক্টৰত আছে। এইটো আমাৰ গাঁৱৰ ট্ৰেক্টৰ হয়। আমাৰ গাঁৱত যিবিলাক মানুহ আছে আৰু সিহঁতে ট্ৰেক্টৰ দি আহিছে বেছিভাগে, কিছুমান বাইক লৈ আহিছে, আমি বাইক দি আহিছোঁ। আৰু যোৱাকালি মই নাথযোগী সন্মিলনত আছিলোঁ আৰু আজি মই ইজতেমাত আছোঁ। চ' আমাৰ অসমত এনেকৈ আৰু জাতি ধৰ্মৰ ভেদাভেদটো অলপ কম, মানে বিশেষকৈ আমি অলৰাউণ্ডাৰ, আমি সকলো ধৰ্মক ৰেচপেক্ট কৰোঁ আৰু সকলো ধৰ্মৰ যি অনুষ্ঠান হয় সেইবিলাকত আমি যাওঁ যিমান পাৰোঁ, যদি সময় সুবিধা থাকে যাওঁ আৰু। ইয়াৰ পিছফালে মোৰ দেখা পাব যে কিমান মানুহ ইয়াত মানে কাম কৰি আছে, নিজৰ পইচা ইনভেষ্ট কৰি ঘৰৰ পৰা আহিছে, নিজৰ কাম বন এৰি আহিছে। চ' এইটো এটা ধৰ্মৰ এটা ক্ষমতা হয় এইটো। চ' আপোনালোকে দেখাই পাব, ইয়াত দেখা হৈছে পুৰা কমচে কম 1,500-2,000 মান মানুহ হ'ব, পিছত আৰু আছে। মই একচুৱেলি ভাগৰি পৰিছোঁ, চ' ইয়াত অলপ ৰেষ্ট লৈ আছোঁ আৰু মানে পুৰা কাম চলিছে আৰু ফেব্ৰুৱাৰীত এইটো ষ্টাৰ্ট হ'ব। আৰু গাইজ এইখন হ'ব ইজতেমাত যি মেইন ষ্টেজখন এইখন হ'ব। ইয়াৰ পৰা যিমান বক্তাবিলাক আছে ইয়াৰ পৰা ভাষণ প্ৰদান কৰিব। আৰু গাইজ এটা কথা আপোনালোকে জানেনে যে ইজতেমাত যিমান বাঁহৰ পৰা আৰম্ভ কৰি যিমানবিলাক বস্তু ইউজ হৈ আছে এইবিলাক কিনি অনা বস্তু নহয়। চ' কোনোবাই দান কৰি দিছে, মানে প্ৰতিখন গাঁৱৰ পৰা কিবা কিবি কোনোবা নহয় কোনোবা কিবা কিবি দিছে আৰু এনেকৈ চলি আছে। আৰু ইয়াত কোনো ধৰণৰ কিনা বস্তু নাই। আৰু এতিয়াও বাঁহবিলাক আহি আছে বেলেগ বেলেগ গাঁৱৰ পৰা। চ' গাইজ ইজতেমা ষ্টাৰ্ট হ'লে মই ডিটেইলছ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু গাইজ সেইখন আকৌ ধৰা পৰিছে, গৌৰীপুৰ যাব লাগে এতিয়া আমাক। চ' ফোন কৰিলে, এতিয়া নগ'লেও বেয়া কথা। চ' এতিয়া আমি তাতে যাম। আৰু যেনেকৈ মোক ছাপোৰ্ট কৰি আছে ভাল লাগি আছে মোক, আৰু ঠিকেই এনেকৈ ছাপোৰ্ট কৰি থাকিব। আৰু মই চেষ্টা কৰিম বিভিন্ন ঠাইত গৈ বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকক দিবলৈ, আৰু বিভিন্ন মই মোৰ মতামত শ্বেয়াৰ কৰিবলৈ ইউটিউবত চেষ্টা কৰিম, যাৰ পৰা আপোনালোকে হয়তো অলপ ভাল পাব, মোৰো অলপ ভাল লাগিব। চ' আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম, ধন্যবাদ।